ৰবিয়ে ক'ব চিনেমাখনৰ বিষয়ে কোনোবা কৈ আছোঁ। থেংক ইউ ছ' মাছ। নমস্কাৰ। প্ৰথমতে আপোনালোক আটাইলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু আপোনালোকৰ পৰা মই আশীৰ্বাদ আজীৱন পাই থাকিম বুলি মোৰ এটা মনৰ আশা। আপোনালোকৰ সন্মুখত থিয় হোৱাৰ আজি সুযোগটো দিয়াৰ বাবে এই কমিটিখন আৰু জুবিনক বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ আহিছোঁ, আপোনালোকে জানেই অলৰেডি শুনিছেই বহুতে, তথাপি আপোনালোকক আকৌ এবাৰ সোঁৱৰাই দিবলৈ আহিছোঁ যে মে'ত মোৰ এখন ছবি ৰঘুপতি আহি আছে। আপোনালোকে যি ধৰণে আজিলৈকে অসমীয়া ছবিক মৰম দি আহিছে সেই একেই মৰম মোৰ ছবিখনকো দিব বুলি মোৰ এটা বিশ্বাস। আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ, নতশিৰে জনাবলৈ পাই অতি সুখী হৈছোঁ যে মোৰ ছবিখনত জুবিনে এটা বিৰাট ধুনীয়া গান গাইছে আৰু আজি জুবিন আৰু দীপলিনাই গোৱা এই গানটো আজি এই মঞ্চৰ পৰাই আপোনালোকৰ সন্মুখত জুবিনেই মুকলি হোৱা বুলি ঘোষণা কৰিব। তাৰ আগতে আপোনালোকৰ পৰা মই অনুমতি বিচাৰিছোঁ, অনুৰোধ কৰিছোঁ যে মোৰ ভাতৃপ্ৰতিম আমাৰ ৰঘুপতি ছবিখনৰ ডিৰেক্টৰ সুব্ৰত কাকতি এবাৰ মঞ্চলৈ আহক। সুব্ৰত কাকতি প্লিজ। এই আপোনালোকৰ সন্মুখত সুব্ৰত কাকতি, আপোনালোকে আশীৰ্বাদ কৰিব, নতুন ল'ৰা ওলাই আহিছে কাম কৰিম বুলি। ধন্যবাদ, বহুত ধন্যবাদ আপোনালোকক। আমাৰ মাজত আছে প্ৰিয়ম পল্লৱী, আপোনালোকে জানে এগৰাকী কু অভিনেত্ৰী। প্ৰিয়ম পল্লৱীক আপোনালোকৰ ওচৰত পুনৰ চিনাকি কৰাই দিবলৈ আছোঁ। প্ৰিয়মে খুব গুৰুত্বপূৰ্ণ এটা চৰিত্ৰত অভিনয় কৰিছে ৰঘুপতি। তাৰপাছত আমাৰ মাজত দুজনকৈ সহকাৰী আছে, মিঠু, বাবু, জ্যোতিষ্মান। প্লিজ আমি ঘৰত থকা নামবিলাকে ওলাই আহোঁ। নিতু খনিকৰ আৰু জুৰি আছে আমাৰ মাজত, কষ্টিউম ডিজাইনাৰ জুৰিক অনুৰোধ জনাইছোঁ। আমি আপোনালোকৰ ওচৰত নতশিৰে আশীৰ্বাদ বিচাৰিছোঁ, আমাৰ আশীৰ্বাদ কৰিব আমাৰ ছবিখন আপোনালোকে ভালপোৱাকৈ বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰায় 4 বছৰ সময় লাগিলে এই ছবিখন আমাৰ বনাওঁতে। এই ছবিখনৰ স্ক্ৰিপ্ট মই কৰিছোঁ, স্ক্ৰীন প্লে সুব্ৰতে কৰিছে, ডিৰেকশ্যন কৰিছে। গতিকে আমাৰ এইটোৱে টিম। আৰু ছবিখনৰ নায়িকা হিচাপে আছে প্ৰীতি কংকনা। আজি তাই ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে আমাৰ মাজত। গতিকে পুনৰবাৰ আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু এটা ৰিকুৱেষ্ট আছে জুবিনৰ ওচৰত, যদি শুনে আমাৰ ৰঘুপতি মিউজিকটো যদি এবাৰ বজাই দিওঁ, আমি দিওঁ খোজকাঢ়ি দিওঁ নেকি মানুহখিনি কাৰণে এবাৰ বজাই কিজনে তাক ৰিকুৱেষ্ট কৰিছোঁ, এবাৰ যদি মিউজিকটো বজাই দিয়ে আকৌ জুবিনৰ মই এবাৰ খোজকাঢ়ি ওলাই আহোঁ। সেইটো এটা ইচ্ছা এটা আছিলে বিৰাট। নহয় মই অলৰেডি মই ভাবি থৈছোঁ বজাম বুলি। থেংক ইউ দিগন্তাক এবাৰ অনুৰোধ জনাইছোঁ। গানটো ৰিলিজ কৰিম, ভিডিঅ'টো আজি কেৱল আমি অডিঅ'টো ৰিলিজ কৰিম, কাৰণ আজি আপোনালোকৰ সন্মুখত থিয় হৈ এইখিনি কথা কোৱা বা এই গানটো শুনাৰ সুযোগ পোৱা নাছিলোঁ। চ' জুবিন এবাৰ কৈ দিয়া তুমি বজাই দিব। নতুন গান, নতুন চিনেমা, ৰঘুপতি।